সাবস্ক্ৰাইব কৰক একুইট মাইণ্ড চেনেলটোক আৰু বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। নমস্কাৰ বন্ধুসকল, মই ৰুবুল শইকীয়া আৰু আপুনি চাই আছে একুইট মাইণ্ড ইউটিউব চেনেল। বন্ধুসকল, এই ভিডিঅ'টো হাতৰ পাৰ্ট 11 হয়। যদি আপোনালোকে বাকী হাতৰ পাৰ্টবোৰ দেখা নাই তেন্তে এই আই বটনটোত ক্লিক কৰি চাই ল'ব পাৰিব। বন্ধুসকল, যোৱা ভিডিঅ'টোত মই আপোনালোকক এটা প্ৰশ্ন সুধিছিলোঁ, যাৰ এনচাৰ নেকি আপোনালোকে কমেণ্ট বক্সত লিখিছিলে। প্ৰশ্নটো আছিল, কোনখন দেশত ৰাতি কেৱল 40 মিনিটৰ কাৰণে হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰৱে। এই প্ৰশ্নটোৰ সকলোতকৈ আগত উত্তৰ দিছিল জে জ্যোতি, বৰুণ সোণাৰ, বাবুল হাজৰিকা, অক্ষয় ডেকা, জ্ঞানৰ পোহৰ, হৰেণ হাজৰিকা, অল ইন আছামিজ, প্ৰসেনজিৎ বৰ্মন, এঞ্জেল প্ৰিয়া আৰু দীপক কাকতিয়ে। বন্ধুসকল, এই 10জনে সকলোতকৈ আগত এনচাৰ দিছিল। আৰু আজিৰ বিশেষ প্ৰশ্নটো হৈছে, ভাৰত চীনৰ সীমাৰেখাডালৰ নাম কি? আপোনালোকে এই প্ৰশ্নটোৰ এনচাৰ কমেণ্ট কৰিব। মই প্ৰথম 10জনৰ নাম অহা ভিডিঅ'টোত উল্লেখ কৰিম। ঠিক আছে বন্ধুসকল, তেন্তে আজিৰ এই বিশেষ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, প্ৰথম হাতৰটো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। হাতৰটো হৈছে সেইটো কি বস্তু যিটো নেকি কোনো ধৰণৰ হাত নলগোৱাকৈ ভাঙিব পাৰি। বন্ধুসকল, এই হাতৰটোৰ উত্তৰ হৈছে বিশ্বাস। বন্ধুসকল, 2 নম্বৰ হাতৰটো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। হাতৰটো হৈছে সেইটো কি বস্তু যিটো বস্তুৰ নেকি পেটত আঙুলি থাকে আৰু মূৰত পাথৰ থাকে। বন্ধুসকল, আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। মই এনচাৰ দিয়াৰ আগত আপোনাৰ এনচাৰটো কমেণ্ট কৰক। বন্ধুসকল, এই হাতৰটোৰ উত্তৰ হৈছে আঙুঠি। বন্ধুসকল, 3 নম্বৰ হাতৰটো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। হাতৰটো হৈছে কোনো এখন ঠাইত এটা নিৰ্দিষ্ট সময়ত 2টা ঘৰ জ্বলি আছে। তাৰে এটা কেঁচা ঘৰ আৰু এটা পকা ঘৰ। এতিয়া আপোনালোকে ক'ব লাগে যে পুলিচে পোনপ্ৰথমে কোনটো ঘৰ জুই নুমুৱাব। আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। বন্ধুসকল, এই হাতৰটো উত্তৰ হৈছে জুই নুমুৱা কামটো পুলিচৰ নহয়। এই কামটো ফায়াৰ ব্ৰিগেডৰ অফিচাৰহে কৰিব। বন্ধুসকল, 4 নম্বৰ হাতৰটো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। হাতৰটো হৈছে যদি আপোনাক এজন ডক্টৰে 10টা টেবলেট 30 মিনিটৰ মূৰে মূৰে খাই শেষ কৰিব কয়, তেন্তে আপুনি কিমান সময়ত সেই 10টা টেবলেট খাই শেষ কৰিব? আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। বন্ধুসকল, এই হাতৰটোৰ উত্তৰ হৈছে 4.5 ঘণ্টা, কাৰণ প্ৰথম টেবলেটটো আপুনি ডক্টৰজনে কোৱাৰ লগে লগে খাব। বন্ধুসকল, 5 নম্বৰ তথা অন্তিম হাতৰটো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। হাতৰটো হৈছে সেইটো কি অংগ যিটো অংগ নেকি ল'ৰাৰ বাঢ়ে কিন্তু ছোৱালীৰ নাবাঢ়ে। আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। মই এনচাৰ দিয়াৰ আগত আপোনাৰ এনচাৰটো কমেণ্ট কৰক। বন্ধুসকল, এই হাতৰটোৰ উত্তৰ হৈছে দাড়ি। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে লাইক আৰু মোক কমেণ্ট কৰি জনাব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। মই আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় লৈ আনি থাকোঁ। গতিকে আজিলৈ বাই বাই, নমস্কাৰ, জয় আই অসম।